নমস্কাৰ আজি 23 এপ্ৰিল লৈ আহিছো আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এনেকুৱা ধৰণৰ খবৰ নিতৌ লাভ কৰিবলৈ আজি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ পবিত্ৰ কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কেদাৰনাথ ধামৰ পবিত্ৰ দুৱাৰ আজি পুনৰ ভক্তসকলৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ভগৱান শিৱৰ কৃপাৰে সকলোৰে জীৱন শান্তি সম্প্ৰীতি আৰু সমৃদ্ধি বিৰাজ কৰক বুলি এই উপলক্ষে কামনা জনোৱা হয় ভক্তসকলৰ মাজত এই উপলক্ষে আনন্দ আৰু উৎসাহৰ পৰিৱেশ দেখা গৈছে আৰু কেদাৰনাথ ধামৰ দুৱাৰ পুনৰ মুকলি হোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন বৃদ্ধি পাব বুলি আশা কৰা হৈছে ইফালে উত্তৰাখণ্ডৰ বিশ্ব প্ৰসিদ্ধ কেদাৰনাথ ধামত সুৰক্ষা ব্যৱস্থাক অধিক কাঢ়া কৰাৰ উদ্দেশ্যে ড্ৰোন উৰোৱাৰ ওপৰতো সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনে সমগ্ৰ ধাম অঞ্চলক নো ফ্লাইং জোন হিচাপে ঘোষণা কৰিছে জানিব পৰা মতে প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি অনুমতি অবিহনে ড্ৰোন উৰোৱা অভিযোগত আৰক্ষীয়ে দুটা ড্ৰোন জব্দ কৰিছে ধাম চৌহদ আৰু আশে-পাশে অঞ্চলসমূহত সুৰক্ষা বাহিনীয়ে কঠোৰ নিৰীক্ষণ অব্যাহত ৰাখিছে ইপিনে বুধবাৰৰ পৰা কেদাৰনাথ মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে মুকলি কৰা হৈছে দুৱাৰ মুকলি হোৱাৰ পাছতেই বৃহৎ সংখ্যক তীৰ্থযাত্ৰী ধামত উপস্থিত হোৱাত সুৰক্ষা ব্যৱস্থা অধিক কাঢ়া কৰা হৈছে প্ৰশাসনে স্পষ্ট কৰি জনাইছে যে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু হেলিকপ্টাৰ সেৱা সুৰক্ষিতভাৱে চলাই ৰাখিবলৈ পূৰ্ব অনুমতি অবিহনে কোনো ধৰণৰ ড্ৰোন উৰোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ নিয়ম উলংঘন কৰিলেই ড্ৰোন জব্দ কৰাৰ লগতে সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে জৰিমনা আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সতৰ্ক কৰি দিয়া হৈছে প্ৰশাসনে সকলো তীৰ্থযাত্ৰীক সুৰক্ষা নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে যাতে কেদাৰনাথ যাত্ৰা সুৰক্ষিত আৰু সুশৃংখলাবদ্ধভাৱে সম্পন্ন কৰিব পৰা যায় নাৰী বিদ্বেষী কংগ্ৰেছৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ সংসদত মহিলা সংৰক্ষণ বিলৰ বিৰোধিতা কৰাৰ বাবে কংগ্ৰেছক নাৰী বিদ্বেষী আখ্যা দি আজি নগাঁৱত কংগ্ৰেছৰ বিৰুদ্ধে মহিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মহিলাৰ অধিকাৰৰ প্ৰতি আক্ৰোশ কংগ্ৰেছৰ বিপক্ষে নাৰীৰ বিদ্ৰোহ শীৰ্ষক বেনাৰ লিখি এই প্ৰতিবাদী কাৰ্যসূচীত 200তকৈ মহিলাই অংশগ্ৰহণ কৰি কংগ্ৰেছসহ বিৰোধী দলৰ বিৰুদ্ধে সৰব হৈ পৰে কংগ্ৰেছ মুৰ্দাবাদ নাৰী বিদ্বেষী কংগ্ৰেছ হাই হাই নাৰীক মৰ্যাদা নিদিয়া কংগ্ৰেছ হুঁচিয়াৰ আদি কংগ্ৰেছ বিৰোধী ধ্বনি দি মহিলাসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে নগাঁও চহৰৰ মতিৰাম বৰা উদ্যানৰ সমীপত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপিৰ মহিলা মৰ্চাৰ সদস্যসকলকে ধৰি 200তকৈ মহিলাই অংশগ্ৰহণ কৰে প্ৰতিবাদী মহিলাসকলে নাৰীৰ সন্মানৰ মিছা কাহিনী কংগ্ৰেছৰ এয়া অভ্যাস পুৰণি নাৰী শক্তিক কৰা অপমান জাকি উঠিছে আজি নাৰীৰ স্বাভিমান আদি ফেস্টুন হাতে হাতে লৈ কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী মহিলাসকলে কয় যে সংসদত মহিলা সংৰক্ষণ বিলৰ কংগ্ৰেছসহ বিৰোধী দলে বিৰোধিতা কৰিছে কংগ্ৰেছে নাৰীক সুৰক্ষা দিব নোৱাৰে বুলি তেওঁলোকে কংগ্ৰেছক কটাক্ষ কৰে লগতে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে মহিলাসকলক সন্মান দিয়াৰ লগতে সকলো ক্ষেত্ৰতে আগুৱাই নিয়াৰ উপৰিও মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিছে কিন্তু সংসদত কংগ্ৰেছসহ বিৰোধী দলে মহিলা সংৰক্ষণ বিলৰ বিৰোধিতা কৰিছে আমাক মহিলা সংৰক্ষণ বিল লাগিবই নাৰীৰ প্ৰতি কংগ্ৰেছে কৰা অপমান তথা অন্যায় সহ্য কৰা নহ'ব বুলি প্ৰতিবাদকাৰীসকলে কংগ্ৰেছক সকীয়াই দিছে নেপালৰ নৱনিৰ্বাচিত গৃহমন্ত্ৰীৰ আকস্মিক পদত্যাগ নেপালৰ গৃহমন্ত্ৰী সুধান গুৰুঙে পদ গ্ৰহণ কৰাৰ মাত্ৰ 26 দিনৰ ভিতৰতে পদত্যাগ কৰিছে বুধবাৰে অৰ্থাৎ 22 এপ্ৰিল তেওঁ নিজৰ আৰ্থিক সম্পত্তি সন্দৰ্ভত উত্থাপিত উদ্বেগৰ নিৰপেক্ষ তদন্ত কথা উল্লেখ কৰি পদত্যাগ কৰাৰ সিদ্ধান্ত লয় সুধান গুৰুঙে ফেচবুকত এটা পোষ্টৰ জৰিয়তে এই বিষয়ে জনায় যে তেওঁৰ ওপৰত উঠা অভিযোগসমূহৰ স্বচ্ছ তদন্তৰ স্বাৰ্থতেই তেওঁ দায়িত্বৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে এই হঠাৎ পদত্যাগে নেপালৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে শ্যামকানু মহন্তৰ জামিন শুনানিৰ পাছত পত্নীৰ বিস্ফোৰক মন্তব্য স্বামী শ্যামকানু মহন্তৰ কাৰাবন্দীত্বৰ পৰা ন্যায় বিচাৰি আদালতত উপস্থিত হৈছিল পত্নী অনিতা মহন্ত জামিন আবেদনৰ শুনানি শেষ হোৱাৰ পাছত আদালতৰ পৰা ওলাই আহি তেওঁ প্ৰথমবাৰলৈ মুখ খোলে আৰু কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনিতা মহন্তই কয় মোৰ মানুহজন নিৰপৰাধী লোকজনক জেলত সুমুৱাই থোৱা হৈছে তেওঁৰ সৈতে অন্যায় হৈছে তেওঁ আৰু কয় ছিংগাপুৰৰ দৰে কঠোৰ আইন থকা এখন দেশে এই ঘটনাক দুৰ্ঘটনা বুলি উল্লেখ কৰিছে কিন্তু অসমত ইয়াক হত্যা বুলি কৈ শ্যামকানুক জেলত ৰাখিছে তেওঁক জেলত ৰখাৰ ফলত জুবিন গাৰ্গৰ আত্মাই কষ্ট পাব বুলি মই অনুভৱ কৰিছোঁ আমি ন্যায় পোৱাৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ তেওঁ আৰু দাবী কৰে যে জুবিনক কোনোবাই জোৰ কৰি একো কৰাব নোৱাৰে তেওঁ নিজৰ সিদ্ধান্ত নিজেই লয় তেওঁ ছিংগাপুৰলৈ যোৱাৰ পৰিকল্পনা আমি আগতে নাজানিছিলোঁ ইয়ৰ পাৰ্টিৰ কথাও শ্যামকানুৱে নাজানিছিল ঘটনাৰ সময়ত তেওঁ প্ৰায় 50 কিলোমিটাৰ দূৰত এখন মিটিঙত ব্যস্ত আছিল মই নিজেও সেই অনুষ্ঠানৰ বাবে ছিংগাপুৰত উপস্থিত আছিলোঁ
বাংলাদেশী প্ৰীতিয়ে অসমত কংগ্ৰেছৰ যি অৱস্থা কৰিছে বংগতো তৃণমূলৰ সেই অৱস্থাই হ'ব। 23 এপ্ৰিলত পশ্চিমবংগত হ'বলগা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অন্তিমবাৰৰ বাবে প্ৰচাৰ অভিযানত নামিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বুধবাৰে প্ৰথম পৰ্যায়ত 152টা সমষ্টিত হ'বলগা 152টা সমষ্টিত হ'বলগা ভোটগ্ৰহণৰ পূৰ্বে পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি শাসনলৈ আহিলে পশ্চিমবংগৰ পৰা বাছি অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ বাবে দিলে হুংকাৰ। ৰাজ্যখনৰ ভগৱানপুৰ আৰু বিষ্ণুপুৰত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে বাংলাদেশী প্ৰীতিয়ে অসমত কংগ্ৰেছ আৰু আন বিৰোধীৰ যি দুৰাৱস্থাৰ সৃষ্টি কৰিছিল পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ সেই একেই অৱস্থাৰ সৃষ্টি হ'ব। তেওঁ কয় পশ্চিমবংগত তৃণমূল কংগ্ৰেছ আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ মাজত ইলু চলি আছে। অসমত 10 বছৰ পূৰ্বে কংগ্ৰেছৰ চৰকাৰ আছিল, কিন্তু বাংলাদেশ প্ৰীতিৰ বাবেই অসমৰ জনতাই বিজেপিক শাসনলৈ আনিলে। এতিয়া সকলো ক্ষেত্ৰতে বিজেপিৰ জয়। এইবাৰ পশ্চিমবংগত ভোটাৰ ৰাইজে মমতা বেনাৰ্জীক শাসনৰ পৰা উফৰাই পঠিয়ালে পশ্চিমবংগ হৈ পৰিব সোণৰ বাংলা। মমতা বেনাৰ্জীয়ে নিৰ্বাচনী সভাত এতিয়া খুদা হাফিজ শব্দৰে আৰম্ভণি কৰে। তেওঁ কেতিয়াও জয় শ্ৰীৰাম নকয়। পশ্চিমবংগত এতিয়া এনে অৱস্থা হৈছে যে ক'ৰবাৰ পৰা হুমায়ুন কবিৰ বুলি এজন লোক আহি বাবৰি মছজিদ নিৰ্মাণৰ কথা কয়। পশ্চিমবংগত মমতা বেনাৰ্জীয়ে যি তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে, ইয়াৰ ফলত বাংলাদেশৰ পৰা নিতৌ অনুপ্ৰৱেশকাৰী ৰাজ্যখনত প্ৰৱেশ কৰি ভূমি দখল কৰিছে। ইয়াৰ ফলত হিন্দু পশ্চিমবংগত সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে। বাংলাদেশৰ পৰা অহা মিয়া মুছলমানক TMCয়ে আধাৰ কাৰ্ড দিয়ে, ৰেচন কাৰ্ড দিয়ে। ইয়াৰ বিপৰীতে বাংলাদেশী মুছলমান TMCক ভোট দিয়ে। ইয়াৰ প্ৰমাণ কৰে যে বাংলাদেশী আৰু মমতাৰ মাজত ইলু চলি আছে। বিজেপি শাসনলৈ আহিলে অন্নপূৰ্ণা ভাণ্ডাৰ আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালক 3000 টকাকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি, নিবনুৱা যুৱক যুৱতীক ভাত্তা প্ৰদান কৰিব। পশ্চিমবংগক সোণাৰ বাংলা কৰাৰ ব্যৱস্থা ল'ব। যদি বিজেপি শাসনলৈ নাহে তেন্তে অহা 20 বছৰত পশ্চিমবংগত হিন্দুৰ অস্তিত্ব নাথাকিব। বাংলাদেশত হিন্দুৰ যি অৱস্থা হৈছে সেই একে অৱস্থা পশ্চিমবংগতো হ'ব। আনহাতে অসমত এইবাৰ বিজেপিয়ে 100খন আসন দখলেৰে চেঞ্চুৰী মাৰিব বুলি দাবী কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত কয় পশ্চিমবংগত বিজেপিয়ে ডাবল চেঞ্চুৰী কৰিব। তেওঁ কয় পশ্চিমবংগত এইবাৰ বিজেপি চৰকাৰ হোৱাটো নিশ্চিত। এইবাৰ আমি 200খন আসন লাভ কৰিম আৰু আমাৰ চৰকাৰ হ'ব। ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই TMCক সমালোচনা কৰি কয় তৃণমূল কংগ্ৰেছৰ জোৰ কেৱল খাকী পোছাকৰ ভৰসাতহে আছে। যিদিনা সেই শক্তি যাব সেইদিনাই খেল জমিব। আৰক্ষীৰ আঁৰ লৈ শক্তি দেখুওৱা তৃণমূল কংগ্ৰেছে অকল মুখ্যমন্ত্ৰী হওক, তেতিয়া আমি দেখুৱাই দিম সনাতনীৰ শক্তি কিমান। উল্লেখযোগ্য যে 2টা পৰ্যায়ত হ'বলগা পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ অন্তিম দিনা নিজ দলৰ প্ৰাৰ্থীৰ বাবে কেইবাটাও ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলায়। কমিব বিমান টিকটৰ দাম, কিন্তু কিয়? অচিৰে হ্ৰাস পাব পাৰে বিমান টিকটৰ মূল্য, কিন্তু কিয়? হঠাতে এনেধৰণে বিমান টিকটৰ মূল্য কমিব পাৰে। তাৰ আঁৰত আছে এটা বিশেষ কাৰণ। শেহতীয়াকৈ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে অচিৰেই হ্ৰাস কৰিব পাৰে বিমান টিকটৰ মূল্য। কিন্তু কিয় হঠাতে এনেদৰে বিমানৰ টিকটৰ মূল্য কমিব পাৰে? তাৰ আঁৰত আছে এটা বিশেষ কাৰণ। শেহতীয়াকৈ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি এতিয়াৰ পৰা বিমানৰ ইন্ধন ATFৰ সৈতে মিহলি কৰিব পাৰিব ইথানল। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ এই নিৰ্দেশনা জাৰি হোৱাৰ পাছতেই ধাৰণ কৰা হৈছে যে পূৰ্বতকৈ এতিয়া বিমানৰ ইন্ধনৰ ক্ষেত্ৰত হোৱা খৰচৰ পৰিমাণ পূৰ্বতকৈ বহুগুণে হ্ৰাস পাব। ইন্ধনৰ মূল্য হ্ৰাস পোৱাৰ সমান্তৰালভাৱে ইয়াৰ সুপ্ৰভাৱ বিমানৰ টিকটৰ ওপৰতো পৰিব বুলি ধাৰণা কৰিছে বিশ্লেষকসকলে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি এতিয়াৰ পৰা বিমানৰ ইন্ধন ATFৰ সৈতে ইথানলৰ লগত আৰু মানৱ নিৰ্মিত হাইড্ৰ'কাৰ্বনো ব্যৱহাৰ কৰিব পাৰিব। অত্যাৱশ্যকীয় সামগ্ৰী আইন 1955ৰ অধীনত জাৰি কৰা বিমান টাৰ্বাইন ইন্ধন বিপণন নিয়ন্ত্ৰণ আদেশে 2001ৰ সংশোধনীৰ অধীনত এই অধিসূচনা জাৰি কৰিছে মন্ত্ৰালয়ে। উল্লেখ কৰা প্ৰয়োজন যে ভাৰতত পেট্ৰল আৰু ডিজেলত 2014 চনৰ পৰাই ইথানল মিশ্ৰণৰ জৰিয়তে 1.63 লাখ কোটিতকৈ অধিক বিদেশী মুদ্ৰা ৰাহি কৰিছে। ইথানল মূলতঃ চুপাৰীৰ গুড়, কুঁহিয়াৰ আৰু ক্ষতিগ্ৰস্ত শস্যৰ পৰা উৎপাদন কৰা হয়। ইয়াৰ ফলত কৃষকসকলে তেওঁলোকৰ শস্যৰ উন্নত মূল্য লাভ কৰাত সহায় কৰে আৰু এতিয়ালৈকে তেওঁলোকক প্ৰায় 1.43 লাখ কোটি টকা প্ৰদান কৰা হৈছে।